19 টকাকে হিচাপ কৰা নাই 19 টকাকে হিচাপ কৰিছো 19 টকাকে হলো 1000 টকা হলে 19,500 টকা এতিয়া মোৰ ভাবি কিবা লাগিছে 19,500 টকা ইয়াত সোমাই আছে পকেটত জীৱনত মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় অসম भाई का चैनल को सब्सक्राइब कीजिए शेयर कीजिए बहुत अच्छा भाई है इनके साथ बहुत एंजॉय किया हम लोगों ने আপোনালোকক এতিয়া মই বৰ্তমান দেখাহে আছো জেগাডোখৰত ফুৰিবলৈ আহিছো একো আপোনালোকক মই ইয়াৰ জানিবলগীয়া কথা মই এতিয়ালৈকে বৰ্তমান একো কোৱা নাই আপোনালোকক কম মই জানিবলগীয়া কথা আছে পইচা বিষয়লৈ কম মই ইয়াত কেনেকৈ আছো কি পইচা কমাইছো কেনেকৈ আছো সেই পইচা বিষয়লৈ মই ৰুমলৈ গৈ কম আপোনালোকক ইয়াত যিহেতু মই পইচা শ্ব' কৰিব নোৱাৰোঁ যিটো জেগাত আছো ইয়াত কেমেৰা বৰ বিশেষ এলাও নাই ৰাস্তাৰ ফালেতো মই কেমেৰা কৰিব নোৱাৰোঁ কাৰণ কেলৈ ৰাস্তাৰ ফালে কেমেৰা এলাও নাই তো সেই সাগৰৰ পাৰতে যিমানখিনি ফ্ৰী জেগা আছে ফ্ৰী জ'ন আছে তাতে মই ভিডিঅ' কৰিব পাৰিছোঁ আৰু পইচা বিষয়লৈ ক'ম মই ৰুমৰ বেলকনিত গৈ আপোনালোকক মই পইচাৰ বিষয়লৈ কথাখিনি ক'ম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ইয়াত যিমানখিনি পাৰিছোঁ মই দেখাইছোঁ চিনেমেটিক শ্বট আপোনালোকক দেখাম এতিয়া আপোনালোকে চাই থাকক আমি কি কি কৰিছোঁ से है तो हम लोग इस वक्त अजमान कॉर्निश में और यहाँ से सीधा हम लोग जा रहे हैं चाइना मॉल तो ये भाई का चैनल को सब्सक्राइब कीजिए शेयर कीजिए बहुत अच्छा भाई है इनके साथ बहुत एंजॉय किया हम लोगों ने तो हम लोग अभी जा रहे हैं इनको ड्रॉप करने इनकी फाइनल डेस्टिनेशन পইচা বিষয়লৈ আপোনালোকক অলপমান ক'ব লৈছোঁ আমাৰ ইণ্ডিয়া ইয়াৰ যিটো পইচা AED বুলি কয় আৰব ইমাৰত ড্ৰাম আৰু সেই পইচাটো হৈছে 1 টকা ইয়াৰ 1 টকাটো আমাৰ ইণ্ডিয়ান INR হ'ব 19 টকা 19 টকা 50 পইচা চলি থাকে বাঢ়ি থাকে কমি থাকে এতিয়া বৰ্তমান চলি আছে 19 টকা 50 পইচা মানে 19.5 টকা ইয়াৰ 1 গ্ৰাম তাত আমাৰ ইণ্ডিয়াত 19 টকাকে হ'লে আপোনালোকক এতিয়া কম 1000 টকা হ'লে ইয়াৰ যদি 19 টকা চলি থাকে তেতিয়াহ'লে ইয়াৰ 1000 টকা আপোনাৰ আমাৰ ইণ্ডিয়াত 19,000 টকা 19 টকাকে হ'লে 19,000 টকা কিমান হ'ব 19.5 টকাকে ইয়াত 19.5 টকাকে যদি হয় ইয়াৰ 1 গ্ৰামটো আমাৰ ইণ্ডিয়াৰ 19 টকা হ'ব তো তেতিয়াহ'লে আপোনালোকে পূৰণ কৰক কিমান হ'ব সিমানে হ'ব আৰু মই দেখাব লৈছোঁ ইয়াৰ পইচাটো আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাওক এইটো হৈছে আপোনালোকৰ 500 টকা ইয়াৰ 500 টকাটো চাওক আপোনালোকে এইটো দেখিছে উল্টা হৈছে এইটো 500 টকীয়া আৰু এইটো 500 টকীয়া ইয়াৰ 1000 টকা ইয়াৰ 1000 টকা এতিয়া মোৰ হাতত আছে ধৰি লওক এই 1000 টকাটো আমাৰ ইণ্ডিয়াত মানে 19,000 টকা মই 19.5 টকাকে হিচাপ কৰা নাই 19 টকাকে হিচাপ কৰিছোঁ 19 টকাকে হলো 1000 টকা হলে 19,500 টকা ইয়াত সোমাই আছে পকেটত জীৱনত মই প্ৰথমবাৰ 19,000 টকা মই পকেটত মানে কি লৈ এনেকৈ ক'তো ঘূৰা নাছিলোঁ এতিয়া ভাবিলে অলপ কিবা লাগে 19,000 টকা এই পকেটত মোৰ পকেটত সোমাই আছে বৰ্তমান কিন্তু ইয়াত হেতুৱে ক'লো মই আমাৰ ইণ্ডিয়াৰ হলে 19,000 টকা হ'ব আৰু ইয়াত লৈ আছো মই অকল 1000 টকা ইয়াৰ সাধাৰণ 1000 টকা লৈ আছো যদি মই এইটো পইচা ইণ্ডিয়ালৈ পঠিয়াই দিওঁ 19,000 টকা হ'ব 19 টকাকে হলে 19.5 টকাকে হলে কিমান হ'ব আপোনালোকে জানে তো হিমানে ক'লো আৰু পইচা বিষয়লৈ আৰু आपके पास 200 रुपया का था দেখা দো मेरे पास 200 টকীয়া এটা আছে 200 টকীয়াটো আপোনালোকক দেখাইছো এইটো ইয়াৰ পইচা মোৰ পইচা নহয় দেই এইটো হৈছে 200 টকীয়া यार 200 टका तो 19 टका का हले 9 दुगुन 18 200 रुपये होने से कितना होगा इंडिया का 4,000 रुपये होगा हाँ इंडिया का लगभग 4,500 टका इंडिया 4,000 टका हबो तो 4,000 टका নহয় গৈ 3,800 মান হবো তো হিমানে পইচা বিষয়লৈ মই আপোনালোকক কলো আৰু ইয়াত ডুবাইত পইচা আছে হলো আমেৰিকা সমান নহয় আমেৰিকাৰ $1 আমাৰ ইণ্ডিয়ান হয় 87 হয় আৰু ইয়াৰ 1 গ্ৰাম আমাৰ ইণ্ডিয়াত হয় 19 টকা 19.5 টকা ঠিক তেনেকে প্ৰত্যেক মাহে বাঢ়িও যায় কমিও যায় কেতিয়াবা 18 টকা 50 পইচা হয় তো হিমানে আপোনালোকক মই এইখিনি বিষয় আপোনালোকক কলো আমাৰ ইয়াৰ 1 গ্ৰামটো আমাৰ ইণ্ডিয়ান
পইচা হ'ব 18 টকা 19 টকা 19 টকা এতিয়া বৰ্তমান 19 টকা 19.5 টকা চলি আছে তো সেইখিনিয়ে ক'লোঁ মই মোৰ হাতত এতিয়া টকা ইয়াৰ 1000 dirhams আছে আৰু সেই 1000 dirhamটো যদি মই ইণ্ডিয়ালৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে 19000 পুৰা 20000 মানে ধৰক 20000 মানে হ'ব তো সিমানখিনি মই আপোনালোকক জনাবৰ কাৰণে আজি এই ভিডিঅ'টো বনাই দিলোঁ আৰু মোৰ কোনো পইচা বিষয়লৈ দেখাবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে নহয় অকল এইখিনি কথা আপোনালোকক বুজাবৰ কাৰণে যে কেনেকৈ কিমান টকা ইয়াত কনভাৰ্ট কৰিলে হয় সেই কথাটো ক'লোঁ তো সিমানখিনিয়ে যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই জয় আই অসম We fell out of love like shooting stars, came crashing down, and we're building back up again now. Say your heart, say your mind, say all you hide. I won't let you go, can't let this die. When you